হাই ফ্ৰেণ্ডছ, ৰাজীৱ নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে শাৰদীয় উৎসৱৰ সকলোকে মোৰ তৰফৰ পৰা বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুৰ্গা পূজা চাওক, সকলোৱে মিলিজুলি সকলোৱে ধুনীয়াকৈ চাওক। আৰু সেয়েহে মই আজি আপোনালোকক সোণাপুৰৰ দুৰ্গাস্থলীলৈ লৈ আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। যিহেতুকে আজি নৱমী পূজা, আপোনালোকক লৈ আহিছোঁ সোণাপুৰ পূজা মণ্ডপলৈকে। মূৰ্তিৰ ওচৰলৈকে গৈ আছোঁ, আপোনালোকেও দেখুৱাম। আৰু ইয়াতে যিহেতুকে মীনা বজাৰ লাগিছে, গোটেইখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু যিমান পাৰোঁ। আৰু পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি নৱমী পূজাৰ যিহেতুকে বহুত ঠাইত কিছুমানত বলি বিধান হৈছে, মহ বলিও দিছে কিছুমানত। আজি নৱমী পূজা মহানৱমী পূজা হয়। যিহেতুকে মেইন পূজা এখন হয়, সেইকাৰণে বহুত লোকে হৈ পৰিছে। বহুত ঠাইৰ পৰা মানুহ আহিছে সোণাপুৰত পূজা চাব। মানে বহুত ধুনীয়া পূজাৰ ফিলিংছ এটা পাইছোঁ আৰু ইয়াতে সোণাপুৰ পূজাস্থলীখনত। আৰু এইফালে মীনা বজাৰ। বহুত ধুনীয়া এটা পূজাৰ আভাস পাইছোঁ। যিহেতুকে দুৰ্গা পূজাত মেলা লাগিলে ভাল লাগে। মেলা লাগিছে যিহেতুকে ইয়াতে আপোনাৰ দেখিছে মেলা। তো আপোনালোকে কমেণ্ট কৰি জনাব সোণাপুৰ পূজাখন আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আমি বৰ্তমান আছোঁ এতিয়া সোণাপুৰ পূজাস্থলী আছোঁ। লোকে অন্য হৈ পৰিছে সোণাপুৰস্থলী। আপোনালোকে দেখিছে ইমান মানুহ দেখিছে। বৰ্তমান বাজিছে 9:30 বাজিছে। ইমান মানুহ দেখিছে সোণাপুৰ পূজাস্থলী আছোঁ। বহুকেইখন পূজা হয় যিহেতুকে সোণাপুৰত। তো গৈ আছোঁ আৰু এখন পূজা ভিডিঅ'টো সকলোকে চাই থাকিব। যিহেতুকে আজি পূজাৰ ভিডিঅ' দেখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকক দেখুৱালোঁ সোণাপুৰৰ পূজাস্থলী। তো নিশ্চয় আপোনালোকে ভাল পালে। তো আৰু দেখুৱাম আপোনালোকক কালি দক্ষিণপাট দেখুৱাবৰ কাৰণে চেষ্টা কৰিম দীঘা ৰোড। আপোনালোকক সোণাপুৰৰ পূজাস্থলী দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি মোৰ ভিডিঅ'টো আজি পোনপ্ৰথমবাৰৰ কাৰণে আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।